ঐ হাজিৰালা কি কৰিছ তই? ব্লগটো কৰি আৰম্ভ ৰাতিপুৱা শুই উঠিয়ে। তুমি যে কঁঠালত যে আম লগাই দিয়া, আমত যে কঁঠাল লগাই দিয়া, এইটো সঁচা হয় নাই? আপোনালোকক দেখাম বাৰু যেতিয়া কঁঠাল গছত আম লগাই দিব, আম গছত কঁঠাল লগাই দিয়ে। কি কাটি আছ তই? এইটো কি বনাবি? কি এইটো চাইডে হেৰি আছিলেতো, আপেল গছটো আছিলে নহয়, হাজিৰালা মানুহটো পিছফালে আছিলে, এইডোখৰতে আছিলে আপেল গছৰ আপেল গছটো। আপেল নেলাগিলে কাৰণে কাটি দিলে, আপেল খাব নাপালো। চাহ হৈ গ'ল বনি মেলি, ওলাই দিলে নি? বাকী দিলে একাপে লৈ নিব পাৰিছো। এতিয়া মোবাইলটো থৈ চাহখিনি লৈ নিওঁ আগতে। বাহিৰতে খাবা নে ভিতৰত খাবা? হা বাহিৰতে খাব আকৌ, ইমান ধুনীয়া ৰ'দ। বিস্কুট দেচোন মোকো। দে বিস্কুট দে মোকো দে। মই কিন্তু ইয়াত ভাবিছিলো আকৌ ইয়াত ৱাল হ'ব বুলি, কিন্তু ইয়াত খিৰিকী বহাই দিলে। কিন্তু এইফালেতো গিৰিলে হ'ব, এইফালে গিৰিলে হ'ব। সেইটো বহুত ধুনীয়া লাগিছে আকৌ দেখি ন। ৰুমটো হ'লে কিন্তু ভাল লাগিব দেখিবলৈ। এই চুকটোতো 3 পাল্লা খিৰিকী বহিব। এইটো 3 পাল্লা নহয় জানো? 1 2 3 3 পাল্লা খিৰিকী ন। কোনফালে খোলে? আচ্ছা এইটো খিৰিকী তাত বহিব ন। এইটো আবাৰ বুলেট নহয় কাৱাছাকি, মুঠতে চবেই হয় আৰু। এইটো ভেণ্টিলেশ্যনটো কিন্তু বহুত হেভি হৈ গ'ল আকৌ। ভেণ্টিলেশ্যনটো কিমান ওজন, কিমান হেভি, এইটো দাঙিবই নোৱাৰি। এইটো ফুলখিনি কিন্তু ধুনীয়া ফুল লাগিছে আকৌ গছটোত, ভাল লাগিছে দেখি একদম। ৰুটি দি দিব। তাৰ কামটো ভালকে কৰা আকৌ, তেতিয়াহে ৰুটি দিম। চাহটো দিলোৱে। এতিয়া যাম ঘৰৰ কাৰণে বস্তুবোৰ ল'বলৈ, ভেণ্টিলেশ্যন ল'বলৈ আৰু চিমেণ্ট ল'বলৈ, ৰড চড ল'বলৈ। পচন্দ ডিজাইনবোৰ কৰি আছোঁ, কোনটো লগালে ভাল হ'ব। এইটো হাৱা বেছি নোসোমাই কাৰণে এইটোতে ভাল হ'ব আৰু হাৱাটো গ'লে। 4খনে গুচি যাব। ৰডখিনি ক'ত স্কুটিত লৈ যাম? সেইটো দোকানত এতিয়া স্কুটিতে লৈ যাওঁ। বেছি গধুৰ নাই, নহ'লে টমটমত লৈ গুচি গ'লেহেঁতেন। স্কুটিতে লৈ যাওঁগৈ। চিনি পোৱা মানুহ এজন, নিজৰ নিচিনা মানুহ এজনে দিলে কৰ্দৈটো খাবলৈ জানো কেনেকুৱা হ'ব? হা মিঠা হয় জানো? এৰুৱাচোন এটা খাওঁ। খাইছা আকৌ তুমি? কামুৰিটো মাৰিছা যদি তিতা বেয়াটোৱে দিলে। এইটো মই চাইছিলো, এইটো ফটা আছে পিছফালে। মিঠা আছে, মিঠা আছে বহুত খাবলৈ। কইলটো 15 কেজিও নহ'ল, 100 গ্ৰাম কম থাকিলে ন। 58K ধৰিছে, 58K ধৰিছে যদি তেতিয়াহ'লে 900 টকা কেনেকৈ হৈ গ'ল? ঠিকে আছে, এইটো হাৱাটো বেছিকৈ সোমাব। মেলি ভৰাই লওঁ, অকলেতো নোৱাৰিব। এইটো কি বনাই আছ? ডাষ্টবিনৰ টেণ্ডাৰটো তই মাৰিছ নেকি এবাৰ? হয় নাই? 26 জানুৱাৰীৰ কাৰণে ফিল্ডৰ